নমস্কাৰ নমস্কাৰ মোৰ নাম শ্ৰী অপৰাজিতা দত্ত মোৰ নাম শ্ৰী দত্ত আমি এটা কবিতা আবৃত্তি কৰিম কবিতাটোৰ নাম গছ ভাল পোৱা ককাৰ খং কবি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ভাল পালো ৰঘুনাথ তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা আলহী অতিথি যাব ৰভা নাইকিয়া হ'ব বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই পিছে ৰঘুনাথ কোৱাচোন আমলখি গছজোপা সহজতে পাবানে ঘূৰাই দৰাটিক মাতাচোন এজনক আশীৰ্বাদ দিওঁ আৰু যাওঁ গছজোপা কটাৰ বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ ধন্যবাদ